বঁটা গ্ৰহণ কৰি সমালোচনাৰ সন্মুখীন হ'ল সাংবাদিক নিতুমণি শইকীয়াৰ জীয়াৰী আশ্ৰামিকা শইকীয়া। ৰত্নাকৰ চিনেমাখনৰ বাবে শিশু আশ্ৰামিকা শইকীয়াই লাভ কৰিছে 2022 বৰ্ষৰ শ্ৰেষ্ঠ শিশু অভিনেত্ৰী ৰাজ্যিক চলচ্চিত্ৰ বঁটা। বঁটা গ্ৰহণ কৰি পিতৃৰ নাম এবাৰো নললে আশ্ৰামিকাই, সম্পূৰ্ণ ক্ৰেডিট আগবঢ়ালে মাতৃলৈ। মাক আচলতে ক্ৰেডিটটো দিব খুজিম, কাৰণ মায়ে নিজৰ কলেজৰ পৰা ছুটি লৈ বা মায়ে যিখিনি ছেক্ৰিফাইচ কৰিছে মোৰ কাৰণে সেইখিনি আচলতে আটাইতকৈ ডাঙৰ, আৰু সেইটো কাৰণে চাগে মই গোটেই জীৱনভৰ কৃতজ্ঞ হৈ ৰ'ম। ছ'চিয়েল মিডিয়াত ৰাইজে গালি পাৰিছে আশ্ৰামিকাক। সাংবাদিক নিতুমণি শইকীয়াৰ জীয়েক হিচাপেহে তেওঁক চিনি পাইছিল সকলোৱে, কিন্তু দেউতাকক কৃতজ্ঞতা নজনোৱাৰ বাবে দুখ প্ৰকাশ কৰিছে এচামে। পিতৃৰ বাবেই ৰত্নাকৰত অভিনয়ৰ সুযোগ পাইছিল আশ্ৰামিকাই, আৰু আজি অৱমাননা কৰিলে পিতৃক। বিবাহ বিচ্ছেদৰ পাছতো মাতৃৰ সৈতে থকা আশ্ৰামিকাক নিতুমণি শইকীয়াৰ জীয়াৰী হিচাপে অসমবাসীয়ে চিনি পায়। সাংবাদিক হিচাপে নিতুমণি শইকীয়া সফল হ'লেও পিতৃ হিচাপে সফল নহ'বও পাৰে, কিন্তু তেওঁৰ সফলতাত পিতৃ মাতৃ দুয়োৰে অৱদান থকাটো অসমবাসীক বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই।